চেনি চাহপাত একো নাছে বুলি কৈছে বিশ্বাস অকমান নকৰিছে মই ক'ব ফাৰ্ষ্ট ক্লাছ চাহ বনাই দিছো যি আছে তাকে বনাই আছে এই ভালকে বনাইছনে নাই ফাৰ্ষ্ট ক্লাছ জোৱাই তোমাৰ মেটাৰটো বাদ দি মোৰ মেটাৰটোত গুৰুত্ব দিয়া আপোনাৰ ভনীয়েকৰ অকৰামীৰ কাৰণে আজি পেটৰ মেটাৰটো কি হৈছে খবৰ লৈছে চব তোমাৰ জহতে হৈছে মই কি কৰিলো হৌ আজি লঘোণে থাকিব লগা হ'ল গতিকে তুমি মেটাৰটো সলিউশন কৰা কি মেটাৰ মেচিন এটা ঘৰত তুমি আনি দিয়া নানো অশান্তি হ'ব ঘৰত নহলে ভাতৰ মুখ আৰু কেতিয়াও নেদেখিম নাচাও তেতিয়া একো খাবলৈ নাপায় মই মৰিম সোমালীয়া দুৰ্ভিক্ষ হৈ অতবিলাক মানুহ মৰিছে আমি দুটাও লগতে যাম মোহনে ইয়াত টি পাৰ্টি এটা দি দিবা এই চাহ হ'ল নে নাই ফাৰ্ষ্ট ক্লাছ মই চাহ ঘপককে মই নাযাব প্ৰথমতে চাহ খাই লওক সেইকাৰণে বিপদত তোৰ ওচৰলৈ আহোঁ মই আছো চাহ খোৱা এসোপা কেনেকে বনালি ফাৰ্ষ্ট ক্লাছ দেখোন চেদিন আছে কাৰণে নিমখ এমুঠি দি দিছো চাহ তিতা তিতা লাগিছে যে জালুক দি বনাইছো জালুক কেতিয়াৰ পৰা তিতা হয় জালুক নাছে কাৰণে পাঁচফোৰণ দি দিছো তেল মাৰি নিদিলি কিয় ঘুটলি মাৰি নিদিলি কিয় তাতকে ফেনাইল দি বনাব লাগিছিল গাখীৰ চাহ বুলি খালোহেঁতেন বিহৰো কাম কৰিলেহেঁতেন নাই এইটো কি চহ মাৰিলে চাহ জানো মাৰ্কেটত নতুন আহিছিল কিয় ভিতৰতো চব বন্ধ হৈ গ'ল লাইট চাইট নুমাই গ'ল চব আন্ধা আন্ধা হৈ গ'ল চাহ দীঘলকে উশাহ লচোন দীঘলকে উশাহ ল আপুনি আছে নে গ'ল চাহ আছো আছো এডাল কি জেগা চহ মাৰিছে দিনতে ৰাতি হৈ গ'ল চাহ